এই বছৰ অৰ্থাৎ 2024 চনৰ ৰঙালী বিহু আমি অসম সমিতি চেন্নাই কি ধৰণে ধুমধামেৰে ভালদৰে বিহুভাগ উদযাপন কৰিব পাৰোঁ সেই বিষয়ে আলোচনা কৰিবৰ বাবে আৰু পুঁজি গঠন কৰাৰ উদ্দেশ্যে ফাণ্ড ৰেইজ এনেধৰণৰ বিভিন্ন আলোচনা কৰিবৰ বাবে যোৱা 28 জানুৱাৰী তাৰিখে এখন সকলোবিলাক সাব কমিটিৰ সদস্য আৰু কোৰ কমিটিৰ সদস্য লগ হৈ এখন সুন্দৰকৈ মিটিং কৰা হয় আৰু সেই মিটিঙতে খুব ভাল লগা কথাটো হৈছে প্ৰত্যেকেই বিভিন্ন ধৰণৰ দিহা পৰামৰ্শ আগবঢ়োৱাৰ লগতে সকলোৱে নিজে একোটা দায়িত্ব ল'বলৈ আগবাঢ়ি আহে আৰু সেই সভাতে নিজৰ সীমিত জ্ঞানেৰে ময়ো ভাবিলোঁ যে এখন বিহু বজাৰ অৰ্থাৎ ষ্টলৰ দায়িত্ব ল'ব পাৰি নেকি আগবাঢ়ি আহিলোঁ কিয়নো নতুন বছৰ ৰঙালী বিহু গতিকে প্ৰিয়জনক উপহাৰ দিয়াৰ কথা আহে গতিকে ভাবিলোঁ যে বিহু চাই হলৰ ভিতৰতে এখন ধুনীয়াকৈ বিহু বজাৰৰ ব্যৱস্থা কৰিব পাৰি নেকি বাৰু সেই উদ্দেশ্যে আমি মেম্বাৰসকলকো আহ্বান জনালোঁ মেম্বাৰ্ছ গ্ৰুপত যে কাৰোবাৰ যদি তেনেকুৱা চিনাকি আছে তেনেহ'লে আমাক কণ্টেক্ট নাম্বাৰ বা লিড দিলে আমি কথা পাতি নিশ্চয়কৈ চেষ্টা কৰিম ষ্টল আনিবলৈ আৰু প্ৰথমে আমাক এই ক্ষেত্ৰত সহায় কৰিবলৈ আগবাঢ়ি আহে আমাৰ অঞ্জুমণি বা যিয়ে নেকি দুখন ষ্টলৰ লগত কথা পাতি দুখন ষ্টলৰ ব্যৱস্থা কৰে সৰ্বমুঠ 12খন ষ্টল আমাৰ আছিলে আৰু বাকী থাকিল 10খন ষ্টল তাৰে 10খন ষ্টল মই নিজে যোগাযোগ কৰি কথা পাতি আনিবলৈ চেষ্টা কৰিলোঁ ইয়াৰে এখন ষ্টলৰ কাৰণে আমাক লিড দিছিলে আমাৰ মিতা শৰ্মা বাইদেউ তেখেতৰ বন্ধুৰ নাম্বাৰ মই কথা পাতিলোঁ তেখেতে আহিলে তাৰপিছত আছিলে আমাৰ নীতা মেধি বাইদেউ তেখেতেও তেখেতৰ বন্ধুৰ আমাৰ কণ্টেক্ট নাম্বাৰ দিলে আৰু কথা পতাৰ পাছত সুন্দৰকৈ সৰ্বমুঠ 12খন ষ্টলেৰে খুব ধুনীয়াকৈ আমাৰ এখন বিহু বজাৰ হৈছিলে আৰু এই গোটেইখিনি ষ্টল আমি খুব সম্ভৱ 4-5 দিনৰ ভিতৰতে আমি কথা পাতি আনিবলৈ কনফাৰ্ম কৰিবলৈ সক্ষম হ'লোঁ সকলোৰে সহযোগত তাৰপিছত আহিলে আমি কেনেধৰণেনো বজাৰখন ছেটআপ কৰোঁ গতিকে বিহুৰ দিনাখন যাতে সকলোবিলাক কাম সুকলমে হ'ব পাৰে সেইবাবে বিহুৰ প্ৰায় এসপ্তাহমানৰ আগে আমি এটা খুব ধুনীয়া ভলণ্টিয়াৰ টীম গঠন কৰোঁ তাতে আছিলে আমাৰ শ্ৰদ্ধাৰ দীপাংকৰ বৰুৱা দাদা দেৱ চক্ৰৱৰ্তী দাদা ময়ূৰাক্ষী স্বপ্ননীল আৰু অঞ্জুবা আৰু মইতো আছিলোঁৱে আৰু আমি সকলোৱে মিলি পেলাই খুব সোনকালে প্ৰায় সকলোতকৈ আগতে হয়তো দীপাংকৰ দাদা ময়ূৰাক্ষী আৰু দেৱ চক্ৰৱৰ্তী দাদা স্বপ্ননীল গৈ পাইগৈ প্ৰচণ্ড গৰমত দিনৰ 2 বজাতে গৈ টনা আজোৰা কৰি ব্লু লাগুন ষ্টাফৰ লগত মিলি সকলোৱে ষ্টলবিলাক ছেটআপ কৰে আৰু আমি এটা খুব ধুনীয়া এবাৰ এটা থিম লৈছিলোঁ প্ৰত্যেকে যেতিয়া আমাক ষ্টলৰ নামবিলাক সুধি আছিল আমি ভাবিলোঁ যে যিহেতু নদী আমাৰ অসম নদী কেন্দ্ৰিক কিমান সুন্দৰ সুন্দৰ আমাৰ নদীবিলাক আছে গতিকে আমি সুযোগ পাওঁতেই যিহেতু ষ্টলবিলাক আমাৰ তামিলনাডুৰ আছিলে গতিকে তেওঁলোকক আমাৰ অসমৰ নদীবিলাকৰ কথা জনাব পাৰিলে আমাৰ ভাল লাগিব আমাৰ অসমীয়া সংস্কৃতি নদী কেন্দ্ৰিক বিহু আৰু বিহুগীতো সম্পূৰ্ণ নহয় নদীক বাদ দি গতিকে বিভিন্ন 10খন 12খন সুন্দৰ সুন্দৰ নদীৰ নামেৰে জাজি দিখৌ দিচাং কপিলি ধনচিৰি পাগলাদিয়া চেঁচা ডিব্ৰু এনেকুৱা 12খন নদীৰ নামেৰে আমি ষ্টলবিলাকৰ নাম ৰাখিছিলোঁ আৰু আমাক ষ্টল অনাৰসকলেও জানিবলৈ দিছিল যে তেখেতসকলে এই কনচেপ্টটো খুবেই ভাল পাইছিল খুব ধুনীয়াকৈ ষ্টল ছেটআপ কৰে গৰমত আমাৰ ভলণ্টিয়াৰ টীমটোৱে নিজে হাতে কামে লাগি তাৰপিছত চাৰ্টিফিকেট আৰু নেম প্লেট ডিজাইন কৰাত আমি কথা পাতিলোঁ সেইমতেই আমাক গৌতম দেউৰী দাদাই ডিজাইন কৰি দিলে তাৰপিছত আমাৰ দীপাংকৰ বৰুৱা দাদাই গোটেইবিলাকৰ ধুনীয়াকৈ প্ৰিণ্ট আউট লৈ সময়মতে আমাতকৈ আগতীয়াকৈ গৈ উপস্থিত হৈ তেওঁলোকে খুব সুন্দৰকৈ ষ্টল ছেটআপ কৰিলে তাৰপিছতে গোটেইবিলাক টীমৰ ভলণ্টিয়াৰ টীমৰ যিকেইজন মই মেম্বাৰৰ নাম ক'লোঁ প্ৰত্যেকেই খুব সুন্দৰকৈ প্ৰতিজন ষ্টল অ'নাৰৰ মেছেজেছ ফোন কলৰ পৰা আৰম্ভ কৰি সকলোবিলাক কথাতে তেওঁলোকক খুব ভালকৈ এটেণ্ড কৰিলে গাইড কৰিলে হেল্প কৰিলে সময়মতে খোৱা বোৱাৰ সোধ পোছ কৰাৰ পৰা আৰম্ভ কৰি বিৰাট ধুনীয়াকৈ গোটেইবিলাক কাম কৰিলে তাৰপিছত আমাৰ এছ'চিয়েশ্যনৰ সাধাৰণ সম্পাদক গৌতম দেউৰী দাদা তথা আমাৰ কোষাধ্যক্ষ ট্ৰেজাৰাৰ প্ৰকাশ দায়ো আৰম্ভণিৰ দিনাৰ পৰা শেষলৈকে বিভিন্ন ধৰণৰ দিহা পৰামৰ্শই যেতিয়াই আমি যি কথাতে আমি পৰামৰ্শ বিচাৰিছোঁ তথাটোৱেকৈ আমাক পৰামৰ্শ দিয়ে মানে খুব সুন্দৰকৈ এটা টীমত গোটেই কামবিলাক হ'ল আৰু ৰাইজেও আমাক জানিবলৈ দিছে যে এখন খুব ভাল লগা বজাৰ আৰু আমি প্ৰথমবাৰ যেতিয়া আমি ইয়াৰ পৰা কিছু বছৰ আগে আমি প্ৰথম এক্সপেৰিমেণ্টেল এখন বিহু ষ্টলৰ ব্যৱস্থা কৰিছিলোঁ সেই দিন ধৰি কণ্টিনিউ কৰি থকা ষ্টল আমাৰ মানে মাজত আহিছে কাৰণ তেওঁলোকে নিশ্চয়কৈ আগৰ 2বাৰে ভাল পাইছে কাৰণে এবাৰ আমাৰ মাজত আহিছে তাৰপিছত আমাৰ মাজত আছিলে আমাৰ মেম্বাৰ ষ্টল চিতাশ্ৰী আৰু মিতা বাইদেউ একেলগে তেওঁলোকে দিছিলে অসমৰ বিভিন্ন বস্তু খৰিচা ভোট জলকীয়া মেখেলা চাদৰ তাৰপিছতে বৰা চাউল নেমু টেঙা এনেধৰণৰ বস্তুৰে ষ্টল দি আমাক উৎসাহিত কৰিছিলে
সকলোলৈকে আমাৰ ধন্যবাদ থাকিল প্ৰত্যেকগৰাকী ষ্টল অ'নাৰে আমাক কেতিয়াও কোনোদিন লগ নোপোৱাকৈ মাত্ৰ এটা ফোন কল আৰু মেছেজেজতে আমাৰ লগত বিশ্বাস ৰাখি তেওঁলোকে ষ্টল দিবলৈ আহিলে আৰু খুব ভাল লগা কথাটো হ'ল যে তেখেতে প্ৰত্যেকেই খুব সুন্দৰ ফিডবেক দিছে ফিডবেকখিনি মই শেষত গাঁঠি দিছোঁ যে তেওঁলোকে জনাইছে যে তেওঁলোকে আমাৰ গোটেই যিটো অভাৰঅল আমাৰ যিটো বিহুৰ পৰিৱেশ আগতে কেতিয়াও এনে বিহুৰ পৰিৱেশ পোৱা নাই খুব ভাল পালে বিৰাট মানে ভাল ক্লাছি ছেট আপ পিপল হস্পিটেলিটি গোটেই ভলণ্টিয়াৰ টীমৰ হেল্প গোটেইখিনি খুব প্ৰশংসা কৰিছে আমাৰ কালচাৰেল প্ৰগ্ৰেমবোৰো যিহেতু হলৰ ভিতৰৰ পৰা তেওঁলোকে চাবলৈ পাইছিল গতিকে সেইবিলাক চায়ো খুব ভাল লাগিছে আৰু আমাক জনাবলৈ দিছে যে যেতিয়াই আমাৰ এনেকুৱা ধৰণৰ অনুষ্ঠান হয় তেখেতসকলে সকলো সময়তে আমাৰ লগত কোলাবৰেশ্যন কৰিবলৈ ইচ্ছুক তেওঁলোকে আমাৰ লগত কোলাবৰেট কৰিব বুলি জনাইছে যিটো আমাৰ কাৰণে খুব ভাল লগা কথা আৰু আমি তেওঁলোকক স্বীকৃতি স্বৰূপে এখনকৈ চাৰ্টিফিকেট দিয়াৰ ব্যৱস্থা কৰিছিলোঁ আমি অনুৰোধ জনাইছিলোঁ আমাৰ অসম এছ'চিয়েশ্যন চেন্নাইৰ ভাইচ প্ৰেছিডেণ্ট আমাৰ শ্ৰদ্ধাৰ দেবেন দলৈ দাদাক তেখেতে সকলো সময়তে আমাৰ লগত থাকি সুন্দৰকৈ চাৰ্টিফিকেট ডিষ্ট্ৰিবিউট কৰি ষ্টল অ'নাৰসকলক উৎসাহিত কৰাৰ লগতে আমাকো উৎসাহিত কৰে তেখেতলৈ ধন্যবাদ থাকিল গতিকে আমি অকণমান মেমৰি হিচাপে ভিডিঅ'টো কৰি থলোঁ সকলোবিলাক ফটো আৰু ভিডিঅ' একেলগে ৰাখি পেলাই আৰু যিসকল আমাৰ মেম্বাৰ বা অন্যান্য অতিথিসকলে ইয়াত বস্তু ক্ৰয় কৰি পেলাই তেখেতসকলক উৎসাহ যোগালে তেখেতসকললৈ ধন্যবাদ থাকিল কিয়নো আমি অলপমান বস্তু যদি কিনি আমাৰ ষ্টল অ'নাৰসকলক উৎসাহিত কৰিব পাৰোঁ তেতিয়াহ'লে ইনডাইৰেক্টলি বা ডাইৰেক্টলি আমাৰ নিজৰ এছ'চিয়েশ্যনখনকেই সহায় কৰা হয় কিয়নো তেওঁলোকৰ যদি বিক্ৰী বাৰ্তা ভাল হয় পুনৰ অহা বছৰ যদি তেওঁলোকে আহে তেতিয়াহ'লে কিন্তু ষ্টলবিলাক আনিলে আমাৰ এছ'চিয়েশ্যনৰ পুঁজি গঠন কৰাত যথেষ্ট সহায় হয় এই গোটেই ষ্টলবিলাকৰ পৰা হয়তো আমাৰ প্ৰায় 11-12 হাজাৰ টকা মানৰ পুঁজি এটা আমাৰ এছ'চিয়েশ্যনলৈ আহে সম্পূৰ্ণ হিচাপ পত্ৰৰ কথাখিনি বাৰু হয়তো পিছত গৌতম দেউৰী দাদা আৰু প্ৰকাশ দাই জনাব মই জাষ্ট এটা মোটামুটি হিচাপ আপোনালোকক দিছোঁ এইটো এই কাৰণেই জনাইছোঁ যাতে ইয়াৰ দৰে আমি অনুৰোধ জনাইছোঁ যে প্ৰত্যেকজন মেম্বাৰকে অহা বছৰ প্ৰত্যেকেই যাতে যদি আমি চেষ্টা কৰোঁ তেতিয়াহ'লে নিশ্চয়কৈ আমি আনিব পাৰিম 12খন কিয় অহা বছৰ আৰু দুগুণ ডাঙৰকৈ আমি 24-30খন ষ্টলেৰে এখন ৰমৰমীয়া ধুনীয়া সুন্দৰ বিহু বজাৰ আমি ব্যৱস্থা কৰিব পাৰোঁ ইয়াৰ জৰিয়তে আমি নিশ্চয়কৈ আমাৰ এছ'চিয়েশ্যনৰ পুঁজি গঠনত যথেষ্ট সহায় কৰিব পাৰোঁ মই পুনৰবাৰ আমাৰ ষ্টল ভলণ্টিয়াৰ টীমৰ সদস্য প্ৰত্যেকৰে এবাৰ নাম ল'ব বিচাৰিম শ্ৰদ্ধাৰ দীপাংকৰ বৰুৱা দাদা দেৱকুমাৰ চক্ৰৱৰ্তী দাদা তাৰপিছতে আমাৰ ময়ূৰাক্ষী স্বপ্ননীল অঞ্জুবা আমাৰ সাধাৰণ সম্পাদক গৌতম দেউৰী দাদা আৰু আমাৰ ট্ৰেজাৰাৰ প্ৰকাশ দা সকলো সময়তে দিহা পৰামৰ্শ দি আমাক উৎসাহিত কৰিলে আমাক আমাৰ ভাইচ প্ৰেছিডেণ্ট দেবেন দলৈ দাদাই আমাৰ অনুৰোধক্ৰমে চাৰ্টিফিকেট বিতৰণ কৰি আমাক উৎসাহিত কৰিলে লগতে আমাক ষ্টল অ'নাৰসকলে জানিবলৈ দিছে যে তেখেতসকলে খুব ভাল পালে স্বীকৃতি দিয়াৰ কাৰণে সকলোলৈকে বহুত বহুত ধন্যবাদ থাকিল পুনৰ এই আশাৰে ভিডিঅ'টো সামৰিছোঁ যাতে আমি অহাবাৰ আৰু বেছি ডাঙৰকৈ এই বিহু বজাৰ ব্যৱস্থা কৰিব পাৰোঁ তাৰ বাবে প্ৰতিজন মেম্বাৰ্ছৰ আমাৰ সহযোগিতাৰ নিশ্চয়কৈ প্ৰয়োজন আছে এইখিনিতে এটা খুব ভাল লগা ভিডিঅ' আমি জাষ্ট ষ্টল ছেটআপৰ ভিডিঅ' অকণমান গাঁঠি দিছোঁ মেমৰি হিচাপে আৰু লগতে আমাৰ লগত ষ্টল অ'নাৰসকলে ফূৰ্তিতে অকণমান বিহু নাচিছিলে সেইখিনিও আমি গাঁঠি দিছোঁ এজ মেমৰি আমাৰ থাকি যাব থেংক ইউ এভৰিৱান So আমাৰ ষ্টাৰ্ট হৈ গৈছে এইফালে ৰেজিষ্ট্ৰেশ্যন হেল্ল' একদম মনো ধুনীয়া ট্ৰেডিশ্যনেল ড্ৰেছত দেই আজি কি খানা খুৱাই নাজানো আৰু তাৰপিছত এইফালে ছেটআপ এণ্ড দিছ ৱে ষ্টল ছেটআপ কৰি আছে এইফালে টিনটিন আৰু দেৱদা এইফালে এজনী আমাৰ দীক্ষা একদম এইফালে দীপাংকৰ দা এণ্ড অলমষ্ট ৰেডি হৈছে আৰু দেই আমাৰ বিহু বজাৰখন এইফালে হৈ গ'ল ময়ূৰাক্ষী অঞ্জুবা বেয়া লিখিছে কিবা হিচাপ পত্ৰ stall setup now here Hema ma'am almost ready the first stall already ready Namdang then here we are waiting for Anupama ma'am এইফালে প্ৰীতিবাও ষ্টল দিব যেনে পাইছোঁ আৰু and here all cotton clothes all are looking super beautiful actually cotton sarees this is so comfortable Yes. linen saree Linen. oh very nice and here Meena ma'am
getting ready with all her handwork, na? All crochet items. Best wishes, ma'am. এইফালে ৰাইজ বিজি আৰু